নমস্কাৰ বন্ধু বান্ধৱীসকল, মৌচুমী লাইফ চেনেলৰ আকৌ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম নাৰিকলৰ পাটিচেপ্তা পিঠা। মই চেনি অকণমান বেছিকৈ দি লৈছোঁ নাৰিকলখিনিত। এতিয়া মই নাৰিকলখিনি একদম মিহিকৈ ৰুকি লৈছোঁ। মই চেনিখিনিৰ লগত মিক্স কৰি একদম মিহিকৈ ভাজি ল'ম। প্ৰথমতে মই কেঁচা গুড়া লৈছোঁ। এইখন চামুচেৰে 2 চামুচ লৈছোঁ, মানে ডাঙৰ কাপেদি একাপ হ'ব। তাৰপিছত দিছোঁ মই ময়দা, মানে গুড়া যিমানখিনি দিছোঁ একাপ গুড়া দিছোঁ আৰু একাপ ময়দা সমান জোখত দিছোঁ। সমান জোখত দিলে মানে পিঠাটো ভাঙি নাযায়। অকণমান নিমখ দি লৈছোঁ, অকণমান চেনি দিছোঁ। এইখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে গাখীৰ দি লৈছোঁ। পানী দিও সানিব পাৰি, কিন্তু গাখীৰ দিলে বেছি কোমল হয় কাৰণে মই গাখীৰ দি দিছোঁ। গাখীৰৰ পৰিমাণটো একাপমান হ'ব, আপুনি পৰিমাণ অনুযায়ী দিলে হ'ল। বেছি পাতল কৰিবও নালাগে, বেছি ডাঠ কৰিবও নালাগে। অকণমান ডাঠ হৈ আছে, আকৌ অকণমান গাখীৰ দি ল'ম মই। বেটাৰখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনি অকণমান সময়ৰ কাৰণে থৈ দিম, 10-15 মিনিটৰ কাৰণে। নাৰিকলখিনি মই একদম মিহিকৈ ভাজি লৈছোঁ। এতিয়া অকণমান টাৱাখনত তেল দি লৈছোঁ। মোৰ ব্ৰাছ নাই, সেইকাৰণে মই কাপোৰেদি দিছোঁ, ভাল চাফা কাপোৰ এখনেদি গোটেই টাৱাখনত মিক্স কৰি দিছোঁ। তেলখিনি ভালকৈ লগাই লৈছোঁ। তাৰপিছত চামুচখনেৰে বেটাৰটো দি পিঠাখনৰ মানে ওপৰখিনি সিজি উঠাত নাৰিকলখিনি দি দিম। চাওক কি ধুনীয়াকৈ উঠি আহিছে, অকণমানো লাগি ধৰা নাই।
পাটিচাপ্টা পিঠা ৰেডি হৈ গ'ল।